নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেটমেন অফ আছামলৈ। বন্ধুসকল, হিন্দু ধৰ্মত বিশ্বকৰ্মাকেই পৃথিৱীৰ প্ৰথম ইঞ্জিনিয়াৰ আৰু মহান সৃষ্টিকৰ্তা বুলি স্বীকৃতি দিয়া হয়। ইয়াৰ উপৰিও আমি সকলোৱে জানো যে প্ৰতি বছৰে ইংৰাজী ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে বিশ্বকৰ্মা পূজা পালন কৰা হয়। কিন্তু আপুনি জানেনে যে আমি পূজা কৰা এই বিশ্বকৰ্মা আচলতে কোন হয়? প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখতে কিয় বিশ্বকৰ্মা পূজা পালন কৰা হয়? বিশ্বকৰ্মাৰ পূজা ক'ত কেনেকৈ উদযাপন কৰা হয়? এই সকলোবোৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বিশ্বকৰ্মা হৈছে স্থাপত্যবিদ্যা আৰু শিল্পৰ এজন হিন্দুৰ দেৱতা, অৰ্থাৎ তেওঁ সকলোৰে সৃষ্টিকৰ্তা। ঋগ্বেদৰ মতে বিশ্বকৰ্মাই তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বখনক ধৰি ৰাখিছে। দেৱগুৰু বৃহস্পতিৰ ভগিনী যোগসিদ্ধা হৈছে তেওঁৰ মাতৃ আৰু অষ্টম বসু প্ৰভাস হৈছে তেওঁৰ পিতৃ। লোকবিশ্বাস অনুসৰি ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিৰ দিনা ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল আৰু সেইবাবে প্ৰতি বছৰে বিশ্বকৰ্মা পূজা কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়। ইয়াৰ উপৰিও বিশ্বকৰ্মা পূজাক লৈ হিন্দু ধৰ্মত বহুতো মান্যতাও আছে। কিছুমান ধৰ্মৰ পণ্ডিতৰ মতে ভগৱান বিশ্বকৰ্মাৰ জন্ম আহিন মাহৰ কৃষ্ণপক্ষৰ তিথিৰ দিনা হৈছিল আৰু কিছুমানৰ মতে ভাদ মাহৰ শেষৰ দিনটোত বিশ্বকৰ্মা পূজা পালন কৰাটো শুভ বুলি মানি লোৱা হয় আৰু সেইবাবেই বিশ্বকৰ্মা পূজা সূৰ্য উদয় হোৱাৰ পিছত উদযাপন কৰা হয় আৰু যাৰ বাবে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰ্থাৎ কন্যা সংক্ৰান্তিৰ দিনা বিশ্বকৰ্মা পূজা পালন কৰা হয়। বিশ্বকৰ্মাক ভাৰতবৰ্ষত দুটা ভিন্ন ৰূপত পূজা কৰা হয়। উত্তৰ ভাৰতত বৃদ্ধ বিশ্বকৰ্মাৰ আৰু ৰাজহংস বাহন হিচাপে বিশ্বাস কৰি পূজা কৰা হয়। ঠিক সেইদৰে পূব ভাৰতত অৰ্থাৎ অসম, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, পশ্চিমবংগ আৰু ত্ৰিপুৰা আদি ৰাজ্যত বিশ্বকৰ্মাৰ ডেকাৰূপ আৰু হাতীক বাহন হিচাপে বিশ্বাস কৰি পূজা কৰা হয়। বিশ্বকৰ্মা পূজা বিশেষকৈ কল কাৰখানা আৰু ঔদ্যোগিক স্থানসমূহত পালন কৰা হয়। ইয়াৰ উপৰিও হিন্দু ধৰ্মৰ লোকসকলে দোকানবিলাকতো বিশ্বকৰ্মাৰ প্ৰতিমূৰ্তি স্থাপন কৰি এই পূজা পালন কৰে। লোকবিশ্বাস অনুসৰি প্ৰাচীন কালৰ সকলোবোৰ ৰাজধানী আৰু চহৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ইয়াৰ ভিতৰত দেৱতাসকলৰ স্বৰ্গ, সত্যযুগত ৰাৱণৰ সোণৰ লংকা, ত্ৰেতা যুগত শ্ৰীকৃষ্ণৰ দ্বাৰকা চহৰ, দাপৰ যুগত পাণ্ডৱ আৰু কৌৰৱসকলৰ হস্তিনাপুৰ ৰাজ্য আৰু শ্ৰীক্ষেত্ৰৰ প্ৰসিদ্ধ জগন্নাথৰ মূৰ্তি ভগৱান বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও বিষ্ণুৰ সুদৰ্শন চক্ৰ, শিৱৰ ত্ৰিশূল, কুবেৰৰ অস্ত্ৰ, ইন্দ্ৰৰ বজ্ৰ, কাৰ্তিকৰ শক্তি আৰু দেৱতাসকল উঠিব পৰা ৰথমহলবোৰো বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। আকৌ এই সকলোবোৰৰ উপৰিও বিশ্বকৰ্মাই বিভিন্ন মন্দিৰ আৰু ৰাজপ্ৰাসাদ নিৰ্মাণ কৰিছিল বুলিও প্ৰবাদ আছে। বন্ধুসকল, এয়াই আছিল ভগৱান বিশ্বকৰ্মা তথা বিশ্বকৰ্মা পূজা সম্পৰ্কে জানিবলগীয়া কিছু তথ্য। আশা কৰিম ভিডিঅ'টো চাই আপুনি নিশ্চয় ভাল পাইছে। ইয়াৰ লগতে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।